ওম শান্তি। লোকাল আইডিয়াছ ফৰ আছাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি আমি ঘৰতে চাবোন কেনেকৈ বনাব পাৰিম এইটো আমি দেখুৱাম আপোনালোকক। প্ৰথমতে আমি অনলাইনত চব বেষ্টটো কিনিব লাগিব, মানে এই ঘৰতে বনাব নোৱাৰোঁ আমি, তো অনলাইনত চব বেষ্টটো কিনিব লাগিব। এইটো চব বেষ্ট এক নামটো চাবলৈ ৰূপম দাস বুলি লিখা আছে, ঠিক আছে। আপোনালোকে 1 কেজি 1 কিলো হয়। আপোনাৰ ইয়াৰ প্ৰাইচটো আছিল 260 টকা আছিল। আপোনাৰ অনলাইন পে'মেণ্ট কৰিলে আপোনাৰ 20 টকা 19 টকা ডিছকাউণ্ট আছিল। সেইটো আপোনাৰ মোৰ 230 টকামান পৰিছিল 1 কিলো। এইটো আমি এতিয়া আধা কিলো লৈ আমি আধা কিলো চব বেষ্ট লৈ আমি চাবোন প্ৰস্তুত কৰিম। আধা কিলো এতিয়া প্লাষ্টিকটো উঠাই দিম। আমি এই প্লাষ্টিক লগা আছিল, এইটো প্লাষ্টিকটা উঠাই দিম। উঠাই দি আমি পিচ কৰিম, মানে সৰু সৰু টুকুৰা কৰিম। প্ৰথমতে আমি মাপ দি ল'ম, 1 পোৱা লৈ ল'ম। এইটো আধা কিলো হয়, তো আমি 1 পোৱা লৈ ল'ম। দুটা চাই চাউল বনাম আমি আপোনালোকক দেখুৱাৰ কাৰণত। এইপিনে মই মাপ দিছোঁ চাকু দি, চাওক। মিডিলতে 2 ভাগ কৰি ল'ম। 2 ভাগ কৰি আমি তাৰে আধা কিলো প্ৰায় 1 পোৱা, মানে আধা লৈ আমি চাবোন বনাম, ঠিক আছে। প্ৰথমতে আমি কাটিং কৰি লওঁ। কাটিং কৰি লোৱাৰ পিছত তাৰপিছত প্ৰচেছটো আপোনালোকে ভিডিঅ'টো আপোনালোকে দেখি থাকক কেনেকৈ চাবোনটো বনাব পাৰি। কাটি লৈ আছোঁ, পনীৰৰ দৰে কাটি ল'ম। ইমান সৰু সৰু টুকুৰা কৰাৰ কাৰণে যে সোনকালে গলিব, কাৰণ ইমান ডাঙৰ কৰিলে বহুত অলপ লেট লাগিব। তো সৰু কৰিলে কাৰণে সোনকালে গলি যাব চবটো। এতিয়া আপোনালোকে ভাবে যে বোলে এইটো জাষ্ট চব বেষ্ট, মানে জাষ্ট এইটো ফেনৰ কাৰণে, এইটো বেলেগ কোনো ইয়াতে কোনো ধৰণৰ কেমিকেল ইউজ কৰা নাই। আপোনালোক বজাৰত যিবিলাক চাবোন কিনি লয় বা আমি ঘৰত চাবোন দোকানৰ পৰা যিবিলাক কোম্পানীৰ চাবোন ইউজ কৰোঁ, বহুতে কেমিকেল থাকে। ইয়াতে কোনো ধৰণৰ আপোনালোকৰ কেমিকেল চাবোন বনাব পাৰি। ইয়াতে জাষ্ট এইটো আপোনাৰ চব বেষ্ট জাষ্ট এইটো ফেনাৰ কাৰণে। ইয়াতে আমি যি এড কৰিম সেইটো চাবোন হ'ব। আপোনাৰ যি এড কৰিব পাৰে আপোনালোকে। মই আজি এইটোত নিম চাবোন, মানে নিম পাত ব্যৱহাৰ কৰিম, তো নিম চাবোন বনাম। তো নিম চাবোন আপোনালোকে জানে বহুতে বোলে শৰীৰৰ কাৰণে বেষ্ট, মানে গৰম দিনৰ কাৰণেও বেষ্ট। কিয়নো গাত কোনো ধৰণৰ বীজাণু কি নহয়, চুলকানি বা কিও নহয়, সেইকাৰণে নিমপাত বেষ্ট। চাবোন আপোনালোক কাটা হৈ গৈছে চব বেষ্টটো, পনীৰৰ দৰে কাটি লৈছোঁ। এতিয়া নিমপাতবিলাক চিৰি ল'ম। চিৰি লোৱাৰ পিছত তাৰ প্ৰচেছটো আমি আৰম্ভ কৰিম। নিমপাতবিলাক এনেকৈ চিৰি ল'ম, যাতে আমাৰ মানে কি আপোনালোকৰ মিক্সাৰ যদি থাকে, মিক্সাৰত মানে কি কৰি ল'ব, ৰস কৰি ল'ব। নহ'লে কাৰণে কি হয় আপোনাৰ শিলপতা বুলি কয়, শিলপতাত আপোনালোক ৰসটো কৰি ল'ব। মই শিলপতাত ৰস কৰি ল'লোঁ। এতিয়া আমি প্ৰথমতে আপোনালোকৰ যদি গেছ থাকে, গেছত জ্বলাব পাৰিব। প্ৰথমতে আপোনাৰ কড়াইটো আছে, কড়াইত পানী দি ল'ব। পানী দি লোৱাৰ পিছত পানীটো গৰম হোৱাৰ পিছত আপোনাৰ ডাবল প্ৰচেছিঙত বনাই আছোঁ আমি। তাৰপিছত অলপ এটা আপোনালোকৰ যি পায়, মই বাতি ইউজ কৰিছোঁ। পানীটো গৰম হোৱাৰ পিছত বাতিটো দি তাৰপিছত কিটো দিলোঁ, চব বেষ্টটো দিলে চাওক গলি গৈছে। একেবাৰে আপোনাৰ গোটাই মিলাই চাব লাগিব, যাতে কোনো ধৰণৰ একো চব নগলালৈ নাথাকে। তেতিয়া আপোনাৰ তাতে নিম ৰসটো ঢালি দিব। মই ঢালি দিছোঁ অলৰেডি। এইটো ওপৰত ফেনাৰটো দেখি আছে, ফেনাৰটোৰ ওপৰত নামাব পাৰিব। মই নানামাম ইয়াতে। এইটো ডাবল প্ৰচেছিঙত বুলি কি কৰা হয় এইটো। এতিয়া আমাৰ ইয়াতে চাওক
একেবাৰে গলি শেষ হৈছে, এতিয়া কোনো চব নাই। এতিয়া আমি কিহতে মানে চব এইটো মল্ট বুলি কয়, চব মল্ট চিলিকনৰ হয় এইটো। এইটো ঢালিলে মোৰ চব হৈ যাব। আধা ঘণ্টা ৰাখি দিলে মিনিমাম আধা ঘণ্টা ৰাখি দিলে হৈ যায়। আপোনাৰ ঠাণ্ডা দিনত যদি দিয়ে এইটো আধা ঘণ্টা লাগি যায়, গৰম দিনত 1 ঘণ্টা লাগি যায়। কিন্তু আপোনাৰ মই ফেনৰ তলত দিম, ফেনৰ তলত দিছোঁ, কিন্তু ইমান টাইম নালাগিব। চাগে এইটো 2টাই হ'ল, 2টা চাবোনে হ'ল। মোটামুটি আপোনাৰ এটা চাবোন 110 থেকে 5 গ্রাম আছে এটাকে চাবোন। এটা অলপ বেশি হয়েছে, মই এটা এক্সট্রা দিছোঁ। চাওক, প্রথমত আপনি দেখিছে ভিডিওতে চাবোন দুটো কেনেকৈ ওলাইছে সেইটোৱে। এতিয়া মিনিমাম 40 মিনিট হৈ গ'ল। এতিয়া চাবোনটো ওলাই চাম, দেখাম আপোনালোকক। চাওক চাবোনৰ কোৱালিটি কি সুন্দৰ কালাৰটো হৈছে। ইয়াতে কোনো কালাৰ, কোনো ধৰণৰ কেমিকেল দিয়া হোৱা নাই। আপোনালোকে চাইছে ভিডিঅ'টো কেনেকৈ বনাব। আপোনালোকে ইয়াত এনেকৈ ঘৰত বনাব পাৰিব, কোনো কেমিকেলছ ছাড়া।